আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ভেৰগাঁও ডিমাকুচি আৰু বামনজুলি আঞ্চলিক সমিতিৰ সহযোগত ভেৰগাঁৱৰ পৰা বামনজুলি আঞ্চলিকৰ অন্তৰ্গত সকলো চাহ বাগিচাৰ ফেক্টৰী পৰিদৰ্শন অভিযান কৰা হয়, যাতে মইনা নায়কৰ দৰে দুৰ্ঘটনা সংঘটিত নহওক এবং অঞ্চলসমূহত প্ৰত্যেক ফেক্টৰী পৰিচালকসকলক সকীয়াই দিয়ে যে শ্ৰমিকসকলৰ জীৱনৰ লগত খেল নকৰি মেচিনাৰীসমূহত মহিলা শ্ৰমিকক কৰ্মৰত কৰিব নালাগে আৰু সকলো শ্ৰমিকৰ সুৰক্ষাৰ প্ৰতি লাগতিয়াল সামগ্ৰীসমূহ প্ৰদান কৰে আৰু প্ৰশিক্ষণ প্ৰদান কৰি কৰ্মচাৰী অন্তৰ্ভুক্ত কৰে। লগতে শ্ৰমিকসকলক সচেতন আগবঢ়াই এই সন্দৰ্ভত বাগিচাৰ মালিক কৰ্তৃপক্ষক অৱগত কৰে সংগঠনটিয়ে। নিউজ 24 বৰদলৈ।